মুখ ঢাকি পেলাই এইখিনিতে লাগি যায় আৰু যেতিয়া কথা ক'ব ভিতৰৰ মানুহজন এইটো লৰে আৰু তেতিয়া মুখাই প্ৰাণ পায়। ঠিক সেইধৰণে গৰুদ্ৰৰ মুখা একেই ইয়াতে লাগি যায়। তাৰপিছত আহিল অসুৰৰ এটা ৰূপ আমাক যদি দৰকাৰ হয় নাটকত, তেতিয়া অসুৰ ৰূপটো মানুহৰ মুখত নাই, আকৌ বনাই পিন্ধাই অসুৰৰ মুখ প্ৰকাশ কৰা হয়। ঠিক সেইধৰণে জন্তু চৰাই যদি হয়, মানুহৰ মুখখন চৰাই নহয়, জটায়ু এয়া চৰাই। জন্তুবিলাক মুখা হয় আৰু তেনেকুৱা জন্তু এইবিলাক এটা ঘোঁৰা চেহেৰা জন্তু যাৰ নাম ধেনুকাসুৰ, ৰাসত ওলাই নাম আছে প্ৰত্যেকৰে, গতিকে এইটো হ'ল ধেনুকাসুৰ। খুৰা আমি আহোঁ। গতিকে এইটোৱে হ'ল মুখাৰ মুখত পিন্ধি অভিনয় কৰে ভাওনাত বনোৱা নিয়মটো সেইটো। এইটো প্ৰথম বেছ, এইটো বাঁহৰ লাগিবই, তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি মিহলাই ঢাকি দিলোঁ কাপোৰটো, সেইটো ঢাক খালে। কুমাৰ মাটি বহুত ভাল মাটি, আমাৰ জেনেৰেল মাটিতকৈ সি অলপ বেলেগ, আলতীয়া মাটিটো ভাল, সেইটো তাত ঢাকি দিলোঁ। তাৰ ওপৰত চেপ দিয়া হ'ল গৰু গোবৰ, লগত আছে কম পৰিমাণৰ কুমাৰ মাটি দি তাত চেপটো দিয়া হ'ল। যিটো বনাব বিচাৰিছে, হনুমান হ'ব, গৰুদ্ৰ হ'ব, সেই বেজটোৰ ওপৰত চৰাই হ'ব, চব হ'ব। এইটো যেতিয়া হ'ল ৰ'দত শুকাল, মোহাৰি তাৰ ওপৰত আকৌ কাপোৰ মাৰি দিলোঁ, গোবৰ ঢাক খালে। আৰু এতিয়া কাম আহিলে আমাৰ এই ওপৰত ৰং। ৰঙে আমাৰ শেষ কাম। 5টা বিষয়ত এখন মুখা মুখত পিন্ধিব পৰা এইখন হৈ গ'ল। ৰং হ'ল আৰু ৰঙৰ পাছত মুখাই ইয়াত লাগিলে মুখাই কথা। গতিকে এইটোৱে হ'ল মুখাৰ এক বিষয়। 5টা ষ্টেজত এখন মুখাৰ কাম শেষ হয়। সেইদিনানি মুখ্যমন্ত্ৰী আহিছিলে, তেখেতক এইবোৰ লেভেলবোৰ মাৰি থোৱা আছে পৰ্যায়ক্ৰমে, বুজাইছিলোঁ, আমি দেখাইছিলোঁ। আৰু আমি জড়িত মুখাৰ লগত, গতিকে মোৰ পৰিচয় দিছোঁ, মোকে দিছোঁ। মোৰ নাম হেমচন্দ্ৰ গোস্বামী। 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এইটোৰ ওপৰতে দিছিলে, মুখা শিল্পৰ ওপৰতে দিছিলে অনাৰেবল PhD। আৰু 2018 চনত দিছিলে ভাৰত চৰকাৰে সংগীত নাটক একাডেমি এৱাৰ্ড। আৰু সেয়াই হ'ল সমাজখনৰ কাৰণে গুৰুজনাই বুলি আমি ভাবিছোঁ, যিজনে ইয়াত ভাওনা দিলে, মুখা দিলে। আৰু এয়া ৰাষ্ট্ৰপতিয়ে দিয়া দিল্লীত আমাৰ অসমৰ দুজন আছিলে সেই বছৰ, আমি আছিলোঁ আৰু এজন বৰবায়ন। গতিকে এইবিলাক হ'ল উত্তৰ পুৰুষৰ কাৰণে এটা পথ, উৎসাহ যে শিল্পক সদায় আগুৱাই দিব লাগে। গতিকে এইবোৰ একোটা উৎসাহমূলক, প্ৰেৰণামূলক। আজি 4-6 আগত দিছে এইটো এচিভাৰ এৱাৰ্ড। এচিভাৰ এৱাৰ্ড প্ৰতিদিন টাইমে দিছে আৰু ছাবজেক্টটো বেলেগ বেলেগ দিছে। মোক দিছে এক্সিলেণ্ট আৰ্ট এৱাৰ্ড। সেইটো হ'ল প্ৰতিদিন টাইমে দিয়া এৱাৰ্ড। গতিকে এইবোৰ সকলোবোৰ সমাজখনৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইবোৰ এটা প্ৰেৰণা। গতিকে মুখা এয়া মুখত পিন্ধে, মুখা এয়া মুখত নিপিন্ধে, সম্পূৰ্ণ সোমাই যায়। বহুত পুৰণিও নৰসিংহ সোমাই গৈ ভূকংশ দি দৰ্শকক দেখা পাই এই ধৰণে অভিনয় কৰে, 10 পুৰুষ হয়। গতিকে সেইকাৰণে নাম পাইছে বৰ মুখা। আৰু এইবিলাক মুখা নহয়, মই এটা আৰ্ট ফৰ্ম এইবিলাকলৈ লৈ যোৱা হৈছে। আৰ্ট ফৰ্মটো সেইটোৱে হ'ল সত্ৰীয়া ডান্স। এজন ইংলেণ্ডৰ লোকে 2019 দিলে যে মোক এটা সত্ৰীয়া ডান্স আপুনি কৰি দিয়ক বাহেদি, তাত একো লগাব নালাগে। তো ইয়াত একো লগোৱা নাযায়, লগালে তাৰ সেইটো মৌলিকটো নাইকিয়া হ'ব, খালি পলিচ বাৰ্নিছ হ'ব, কাম বাকী। কিন্তু একে ক'ভিড আহিলে আৰু 2019 পিছত লগে লগে বন্ধ হৈ গ'ল। গতিকে এইবিলাক শিল্পকৰ্ম এতিয়া বাহিৰলৈ যায়। 20-25জন ল'ৰাই মুখা বনাই সুন্দৰকৈ তেওঁলোকে নিজৰ ঘৰ সংসাৰ চলাইছে। তো মানুহৰ প্ৰশ্ন হ'ব যে মুখানো বিক্ৰী কেনেকৈ হয়। আমি ভাওনাৰ মুখা বুলি নকওঁ, মুখা হ'ল অসমৰ কলা। আজি গ'লে দেখিব বিমানবন্দৰত মুখা সজাই দিয়া হৈছে, ডাঙৰ ডাঙৰ অনুষ্ঠান ফেষ্টিভেলবিলাকত মুখা সজাই দিয়া হৈছে। আজি যদি আপোনালোকে যায়, ডেকাচাং বুলি এটা অনুষ্ঠান মনগীত চলি আছে, ডেকাচাং পৰহি মই উদ্বোধন কৰি থৈ আহিছোঁ। কাম চলি আছে, কলকাতা বহু বাহিৰৰ মানুহ আহিছে, গীত চলিছে, মন গীত। যোনে যি মনে ভাবিছে গীত, সেই গীত প্ৰকাশ কৰাৰ সুবিধা দিছে। বহু
ছাত্ৰই মিলি লৈ কাম কৰি আছে। লজবিলাকৰ ভিতৰত এটা ডাঙৰ লজ, যোনটো কি উত্তৰ মাজুলী সীমাত, লখিমপুৰ আৰু এই সীমাতে সেই লজটো আছে। আৰু তাৰ কাষতে এখন কালচাৰেল ইউনিভাৰ্চিটি আছে নতুন, সেইখনো আমি মানে কাউন্সিলৰ সদস্য। গতিকে এতিয়া তাতো চলি আছে সেয়া উৎসৱ। এইফালে চলি আছে এতিয়া উৎসৱ ভাওনা সমাৰোহ, ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰ। গতিকে এনেকৈ মাজুলীত কালচাৰ ছাইডটো প্ৰায় চলি থাকে আৰু সেইটো ভাল লাগে, কাৰণ এইবিলাক হ'ল সমাজখনক সুস্থ কৰি ৰখা এক বিষয়। আৰু সেইটোৱেই যদি আমাৰ নাথাকে তেতিয়াহ'লে জাতিটো পৰিচয় দিবলৈ দিগদাৰ। গতিকে বিহু সত্ৰীয়া সংস্কৃতি হ'ল মূল, আৰু তাতোতকৈ আমাৰ বিভিন্ন জনগোষ্ঠীসকলৰ থকা সংস্কৃতিবিলাক চব মিলাইহে আমি অসমখন, আৰু সেইটো আমাৰ দৰকাৰ। আৰু সেই মন লৈ আমি সদায় কাম কৰিব লাগে, তেতিয়া সমাজখন সুন্দৰ হ'ব। বৰ ভাল পালোঁ দেই।